নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰহা। অসমৰ মীন মহাবিদ্যালয় ৰহাত অৱস্থিত। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ শোণিতপুৰ। সোণাই ৰূপাই অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মালিগাঁও। উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, কথাগীতাৰ ৰচক কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভট্টদেৱ। তো বন্ধু বান্ধৱীসকল মনত ৰাখিব, কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। নেক্সট কুৱেশ্যন, মিজোৰামক কিমান চনত অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1972 চনত মিজোৰামক অসমৰ পৰা পৃথক কৰা হৈছিল। নেক্সট কুৱেশ্যন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1963। নেক্সট কুৱেশ্যন, কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি যোগী আদিত্যনাথ হ'ল বৰ্তমান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভট্টদেৱ। ভট্টদেৱ হ'ল প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1853 চনত। 1853 চনত প্ৰথম ভাৰতত ৰেল চলাচল আৰম্ভ হৈছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।